ইয়াত মানে পিংক কালাৰ দিয়া আছে যে অস্ত্ৰটো, সেইকাৰণে পিংক পিংক অকণমান মেচিং হৈ আছে, মানে মিক্স হৈ থকা নিচিনা লাগিছে হয় নাই? এয়া ৰছী, এইটো থোপা, এয়া হাত আৰু পিঠি ডিজাইন। হাই হেল্ল' নমস্কাৰ সকলোকে। এয়া দেখিছেনে, বোৱা কাপোৰ হয়, মই ব্লাউজ চিলাম। তো এতিয়া মই কাটিম আৰু কাটি কৰি চিলাম, তো আপোনালোকক দেখুৱাম, চাই থাকিব। হয়, মই ব্লাউজ চিলাম, তো এতিয়া কাটিম আৰু কাটি কৰি আপোনালোকক দেখুৱাই যাম। এইটো হাত বনাম, এই ফুল গোটেইখিনি হাতত থাকিব। মই দেখুৱাই আছোঁ, কমপ্লিট লুকটো দেখুৱাম দেই, চাই থাকিব। মই কাটি আছোঁ দেই। এয়া বেক পাৰ্ট, এয়া ফ্ৰণ্ট পাৰ্ট। ফ্ৰণ্ট পাৰ্টটো এতিয়া নেক ডিজাইন কাটিম, গোল দিম যিহেতু, বেছি ডিজাইন নিদিওঁ। 3/2 লৈছোঁ। এয়া কাটি হৈ গ'ল। এয়া অস্ত্ৰৰ কাপোৰ ভিতৰত থাকিব আৰু এয়া মেইন কাপোৰ। যিহেতু ছেইম কালাৰৰ কাপোৰ নাছিল মোৰ ওচৰত, যোনটো আছে মই সেইটোকে বনাই দিছোঁ, সেইকাৰণে কালাৰটো অলপ চেঞ্জ হৈছে বাৰু। যিহেতু ভিতৰতে থাকিব হয় নাই, ভাবিলোঁ সেইটো হ'লেও একো নাই বুলি ভাবিলোঁ আৰু, সেইকাৰণে এয়াই কাটি মেলি চিলাম বুলি ভাবিছোঁ আৰু এতিয়া। তো চাই থাকিব, এয়া কাটি হৈ গ'ল। হাতৰ কাৰণে কাটিছোঁ। এয়া হাত যোগ কৰি থোৱা আছিলে দেই, মই আপোনালোকক ইমানখিনি দেখুৱাব পৰা নাই আৰু। মই চিলাম, আপোনালোকে চাই যাব। মই যিমান পাৰে অকণ অকণ দেখাব চেষ্টা কৰিছোঁ আৰু, ইমান ক্লিয়াৰকৈ দিবও নোৱাৰিবও পাৰোঁ, দেখুৱাব নোৱাৰিবও পাৰোঁ, কাৰণ নিজে মোবাইল ধৰি নিজে ভিডিঅ' কৰা হৈছে যে দিগদাৰ হয়। এয়া বেক পাৰ্ট হয়, মই বেক পাৰ্টটো মানে ৰাউণ্ড দিম, তো এনেকৈ সৰু সৰু কাটছ লগাই দিলে মানে ভাল হয় আৰু চিলাবলৈ। এয়া দেখিছেনে, হৈছেগৈ আৰু অকণমান বাকী আছেগৈ। এতিয়া এইটো ইয়াত চিলাই দিম, যিহেতু হুক লগাব লাগিব ন, হুকৰ কাৰণে এইটো চিলাই দিম আৰু এইটো বন্ধ কৰা হ'ব আৰু তেতিয়া। চাই থাকক। এনেকৈ চিলাই দিয়া হ'ল আৰু এইটোও চিলাই দিম এতিয়া। দেখিছেনে, এয়া দেখিছেনে, ব্লাউজৰ লিগা অকণ অকণ লাগিছে ন। এতিয়া মই এই বেক পাৰ্টটোৰ লগত এই ফ্ৰণ্ট পাৰ্টটো জইন কৰিম, তাৰ পাছত এইখিনি চিলাই দিম, তাৰপিছত হৈ যাবগৈ। তলৰখিনিও চিলাব আছে বাৰু, তলৰখিনি তাৰপিছত হাত চিলাই দিলেই কমপ্লিট।
ৰ'ব চাই থাকিব দেই। এতিয়া এইডোখৰ জইন কৰোঁ। জইন কৰি আছোঁ, দেখিলেনে? এইখিনি বাৰু কাটি দিম মই। জইন কৰিলোঁ। এয়া ইমানখিনি পালোঁগৈ। এতিয়া এইখিনি চিলাই, তাৰপাছত হাত চিলাম, তাৰপিছত তল চিলাম, তাৰপিছত কমপ্লিট। সেইকেইটা জইন দিলোঁ বাৰু, ছাইডৰ জইন দিলোঁ। মই ইমানখিনি দেখুৱাব পৰা নাই আৰু অকলে নিজে মোবাইলটো ধৰিছোঁ ইফালে। এইটো ইয়াৰ ওপৰে চিলাই দিম। তাৰপাছত হেণ্ড চিলাই কৰিলেও হয়, মানে হাতেৰে চিলাই কৰিলেও হয়, মেচিনত চিলালেও হয়। মই কোনটো চিলাই কৰোঁ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। মই এতিয়া ইয়াত সেইটো ওপৰত চিলাই দিম এতিয়া। এইখিনি লগাই হৈ গ'ল। তাৰপাছত এইখিনি মানে এনেকৈ দিয়া যিহেতু এইটো এনেকৈ বহাই দিম ন, তো সেইকাৰণে ইয়াত মানে অকণমানি কাটছবোৰ লগাম, এনেকৈ কাটি দিম। সেইখিনি কেঁচিৰে কাটিলে পটককৈ সোমাই যায়, তো সেইকাৰণে এইটোৱেদি কাটিলে বেছি সুবিধা হয়। তো মই সেইটোৱেদি কাটিছোঁ আৰু কিছুমানে কেঁচি দিও কাটিব পাৰি বাৰু। এতিয়া ইয়াৰ ওপৰে চিলাই কৰিম। হাতেৰে চিলালে বেছি ভাল হয়। মই এতিয়া হাতেৰে নিচিলাওঁ, মই মেচিনেদি চিলাওঁ। মানে মেচিনেদি চিলাম বুলি ভাবিছোঁ। এতিয়া মেচিনেদি চিলাই চাওঁচোন কি হয়। এয়া দেখিছেনে? সেইখিনি সমানকৈ কাটি ল'লোঁ। এতিয়া হাতটো এতিয়া কাটি মেলি চিলাই আছোঁ ৰ'ব। এয়া হাত হয়, মই হাতৰ ডিজাইন দি আছোঁ। এনেকৈ ওপৰত ফুলাকৈ দিম। এয়া খুচি অকণমান দিছোঁ। এয়া দেখিছেনে? সেইটো হৈ গ'ল আৰু এইটো চিলাই আছোঁ। এতিয়া মই ইয়াৰ লগত বডিৰ লগত হাতটো জইন দিম। চাই থাকক। এখন হাতেৰে কৰি থকা হৈছে যে অকণ অসুবিধা হয় দেই। হৈছেগৈ আৰু দেই। এই তলখিনি এতিয়া জইন দিম। এয়া জইন দিছোঁ, এয়া চিলাই দিম। এনেকৈ ওপৰে চিলাই দিম। তাৰপাছত বেছি কাম নাই আৰু, কিন্তু অকণমান বেক চাইড পিঠিটো অকণমান ডিজাইন দিম বুলি ভাবিছোঁ। তেতিয়া অকণমান দেৰি হ'ব। আৰু ৰছী আছে, ৰছী চিলাব আছে, ইয়াত ৰছী লগাব আছে, দড়ি। সেইখিনি কৰাৰ পাছত আৰু কমপ্লিট হৈ যাব দেই। দেখুৱাই আছোঁ দেই। এয়া কমপ্লিট হৈ গ'ল। এয়া এতিয়া হুক লগাব আছে। তাৰপাছত পিঠিত ৰছী লগাব আছে আৰু ইস্ত্ৰি কৰিব আছে। মই আপোনালোকক সেইখিনি কৰি ভালকৈ দেখুৱাই আছোঁ। এয়া ৰছী বনাম, পিঠিত ৰছী লগাম যিহেতু, সেইকাৰণে এতিয়া ৰছী চিলাম। চাই থাকক। ৰছী বনাইছোঁ আৰু এয়া এনেকৈ এইটো টানি দিব লাগিব। এতিয়া টানি দিলে হৈ যাব। দেখিছেনে? মই এখন হাতেৰে কৰিছোঁ কাৰণে অকণ দিগদাৰ হৈছে। আপোনালোকক মই উলিয়াই কিনি দেখাই আছোঁ দেই। এয়া দেখিছেনে? মই ৰছীত এইটো লগাম, মানে ফুল বুলিয়ে ক'ব পাৰি আৰু দড়িৰ এইটো মই বান্ধি দিম। তো মই এই পিংক কালাৰটো অকণ এনেকৈ দি দিছোঁ, যিহে পটককৈ ওলাই নাযায়। নহ'লে এনেকৈ এইবোৰ খোল খাই যায় ন, এনেকৈ সূতাবোৰ এনেকৈ ওলাই যায় যে, এইবোৰ এনেকৈ ওলাই যায় যে, সেইকাৰণে মই এইটো দি দিছোঁ। চাওঁ কেনেকুৱা লাগে, দেখাই আছোঁ। এয়া ৰছী আৰু এয়া থোপা। এই থোপাটো মই এনেকৈ দিছোঁ, পিংক কালাৰটো তলত দি দিছোঁ আৰু ডিজাইনত। তো এতিয়া ইয়াত জইন কৰি দিম। চাই থাকিব, মই পাছত দেখাই আছোঁ। হৈ গ'ল, ৰছী বনাই হৈ গ'ল, থোপা বনাই। এতিয়া আৰু ব্লাউজত চিলাই দিম, তাৰপিছত দেখুৱাই আছোঁ। এতিয়া এই হুকখিনি ইয়াত চিলাই দিম, তাৰপাছত হৈ যাব। এই হুকবোৰ ইয়াত চিলাম।
মই পিঠিটোত ৰাউণ্ড নেক যিটো কাটিছিলোঁ সেইটোত মই এতিয়া এনেকৈ ডিজাইন এটা দিম বুলি ভাবিছোঁ। এনেকৈ ডিজাইন দি এইটো এনেকৈ কৰি ইয়াত গুটি গুটি ধুনীয়াকৈ চিলাই দিম। আপোনালোকক দেখুৱাই যাম বাৰু। মই প্ৰথমতে সেইখিনি চিলাই আছোঁ, চিলাই লওঁ। আপোনাক এনেকৈ খোজটো দি পিনি এনেকৈ চিলাই দিছোঁ, কিন্তু মই চিলোৱাটো দেখাব নোৱাৰিম এতিয়া, নিজে মোবাইলটো ধৰি থকা হৈছে যিহেতু, সেইকাৰণে চিলাই হ'লে আপোনালোকক দেখুৱাই দিম। পিঠিটোত এনেকৈ ডিজাইন দিছোঁ। তাৰপাছত এতিয়া ইয়াত এয়া এই মণিখিনি চিলাই দিম। ইয়াত এনেকৈ কৰি সৰু সৰুকৈ চিলাই দিম। মই ডিজাইনখিনি দেখুৱাই দিম চিলাই হোৱাৰ পাছত, দেখুৱাই আছোঁ। এয়া মোৰ ব্লাউজ কমপ্লিট। ইয়াত মানে পিংক কালাৰ দিয়া আছে যে অস্ত্ৰটো, সেইকাৰণে পিংক অকণমান মেচিং হৈ আছে, মানে মিক্স হৈ থকা নিচিনা লাগিছে, হয় নাই? এয়া ৰছী, এইটো থোপা, এয়া হাত আৰু পিঠি ডিজাইনটো দেখুৱাই আছোঁ ৰ'ব। পিঠি ডিজাইনটো এয়া এনেকৈ চিলালোঁ।